So hey guys, welcome back to my channel. তো আজি আমি কম R15 V3 MT15 for এটা মানে yamaha ফালৰ পৰা বহুতে বেয়া খবৰ সেই দুখন বাইকলৈ যিখন R15 এণ্ড যিখন MT15 আছে সো সেই দুখন বাইকৰে মানে প্ৰাইচটো বঢ়াই দিলে সো লেটস ষ্টাৰ্ট দ্য ভিডিও তো গাইস প্ৰথমে কম আমি MT15 খনৰ কথা সো যিখন MT15 আছে তো সেই বাইকখনত মানে অলৰেডি তিনটা ভেৰিয়েন্ট আহে সো ভেৰিয়েন্ট মানে yamaha কোনো মানে এনেকুৱা নহয় যে স্পেক্স বেলেগ So ইয়াত আপোনালোকে অনলি কালাৰ টু চেঞ্জ পাব সো কালাৰ টু চেঞ্জ পাব মানে আপোনালোকে যেটো লো ভেৰিয়েন্ট পাব MT ৰ সো সেই লো ভেৰিয়েন্টত দুটা কালাৰ আহে সো সেই দুটা কালাৰৰ ডাৰ্ক মেট ব্লু এণ্ড মেটালিক ব্লেক সো সেই দুটা কালাৰৰ মানে সকলোতকৈ দাম কম MT15 ৰ সো তাত ওপৰত যেটো ভেৰিয়েন্ট আছে সেইটো হল আইস ফ্লো ভাৰ্মিলিয়ন কালাৰ যেটো মানে অৰেঞ্জ ৰিম এণ্ড হোৱাইট বডি সো সেইটো মানে মিডিয়াম ৰেঞ্জত আহে সো এইখন মাজত আহে সো সেইখনৰ প্ৰাইসটো अराउंड এতিয়া মানে 5000 ইনক্ৰিজ কৰি দিলে সেইখনৰ প্ৰাইস 1,45,900 अराउंड হৈ গৈছে সো বহুতে প্ৰাইসটো হাই কৰি দিছে অলৰেডি ইমান হাই আছিল 155 cc হিচাপত সো এতিয়াও মানে অলৰেডি ইমানখিনি এতিয়াও মানে 5000 বঢ়াই দিলে সো এইটো এটা মানে বহুতে বেয়া খবৰ হয় যিসকলে MT15 লম বুলি ভাবি আছিল সো ইয়াৰ পাছত কম আমি যেটো ইয়াৰ ওপৰৰ ভাৰ্সন যেটো আইস ফ্লো ভাৰ্মিলিয়ন কালাৰ সো তাৰ প্ৰাইসটো কম তো যেটো 5000 প্ৰাইস বাঢ়িছে সেইটো মই প্লাস কৰি কৈছো যেটো এক্সৰুম প্ৰাইস হয় সো অনৰোড প্ৰাইসটো আপোনালোকে কাখৰ ডিলাৰত গৈ খুদিব পাৰে সো খুদিব পাৰে মানে কাৰণ ডিস্ট্ৰিক্ট ওয়াইজ মানে অনৰোড প্ৰাইসটো অলপ বেলেগ বেলেগ হয় সো 2000 3000 ৰ ডিফাৰেন্স আহিব পাৰে সো যিখন আইস ফ্লো ভাৰ্মিলিয়ন আছে সেইখনৰ এক্সৰুম প্ৰাইসৰ 1,49,900 যেটো মানে 1,50,000 अराउंड হয় সো আপোনালোকে এসেসৰিজ কিবা কি ললে মানে 1,50,000 হৈ যাব সো 1,50,000 প্লাস হৈ যাব যেটো মানে এক্সৰুম প্ৰাইস হয় এন্ড ইয়াৰ মানে অনৰোড প্ৰাইসটো अराउंड 1,70,000 ৰাখে যাব সো এইটো এটা বহুতে বেছি প্ৰাইস জানে এইটো এইখন এখন 155 cc বাইক হয় সো জানো এই ফিচাৰস আছে পারফরম্যান্সও ভাল মাইলেজও ভাল সব গাড়ীখন টোটালি ভালে সো কিন্তু 155 cc ৰ কাৰণে অলৰেডি ইয়াৰ প্ৰাইসটো বহুতে বেছি আছিল সো এতিয়া বৰ্তমান আৰু বঢ়াই দিলে সো MT15 ৰ যি সকল ফ্যান আছিল সো সেই সকলৰ কাৰণে মানে অলপ দুখৰ খবৰ যি সকলে MT15 লম বুলি ভাবি আছিল সো ইয়াৰ পিছত আহিম আমি যেটো ইয়াৰ আপাৰ ভেৰিয়েন্ট যেটো টপ এণ্ড ভেৰিয়েন্ট হয় MT15 ৰ সো হেতু হল টু সেটস যেটো মানে কাস্টমাইজ MT আহিছে বৰ্তমান সো আপোনালোকে ৰিম এণ্ড বডিটো মানে বেলেগ বেলেগ কালাৰৰ ল'ব পাৰিব আপোনাৰ ইচ্ছা মতে সো আপোনাৰ ইচ্ছা যোনটো কালাৰ ধৰি লওক আপুনি হোৱাইট বডিৰ লগত গোল্ডেন ৰিম বিচাৰে সো আপোনালোকে ল'ব পাৰে তো মানে এইখনৰ প্ৰাইসটো সকলোতকৈ হাই হয় সো এইখনৰ যেটো মানে এক্সৰুম প্ৰাইস হ'ব সো 5000 প্লাস কৰি কৈছো লগত তো হেতু হ'ব 1,51,900 মানে মই 1,51,900 এই কাৰণে কৈছো যে মানে এইখনৰ প্ৰাইসটো মানে ধৰি লওক যিখন লো ভেৰিয়েন্ট আছে সেইখনতকৈ যিখন আইস ফ্লো ভাৰ্মিলিয়ন যিখন মিডিয়াম ৰেঞ্জত আছে সেইখনৰ প্ৰাইসটো 4000 বেছি এণ্ড যিখন টু সেটস কাস্টমাইজ MT আহিছে সো সেইখনত মানে লো ভেৰিয়েন্টতকৈ 5000 বেছি এণ্ড যিখন মিডিয়াম ভেৰিয়েন্ট আছে আইস ফ্লো ভাৰ্মিলিয়ন কালাৰ তাতকৈ 1000 বেছি সো এইকেইটা আপোনালোকে ভেৰিয়েন্ট পাই যাব এণ্ড এইকেইটা হল প্ৰাইস ইয়াৰ সো ইয়াৰ পিছতে কম আমি R15 V3 কথা সো R15 V3 আপোনালোকে 2500 প্ৰাইস ইনক্ৰিজ পাব বৰ্তমান এইখনত আপোনালোকে 1,70,000 ৰাখে অনৰোড প্ৰাইস পাই যাব যেটো মই পাঁচসালৰ প্ৰাইস কৈছো সো মানে ডিস্ট্ৰিক্ট ওয়াইজ প্ৰাইসটো বেলেগ বেলেগ হয় সো আপোনালোকে ওচৰৰ ডিলাৰত গৈ খুদিব পাৰে কিমান প্ৰাইস হয় অন ৰোড এণ্ড ইয়াৰো তিনটা ভেৰিয়েন্ট আহে R15 V3 মানে yamaha মানে ভেৰিয়েন্টটো যিখন R15 আছে এণ্ড যিখন MT আছে তো তাৰ ভেৰিয়েন্টটো মানে কালাৰ ওয়াইজ হয় সো ভেৰিয়েন্ট এই কাৰণে কৈছো কাৰণ মানে প্ৰাইসটো বেলেগ বেলেগ হয় সো লোৱেষ্ট ভেৰিয়েন্টত আহে যেটো গ্ৰে কালাৰ আছে গ্ৰে এণ্ড ৰেডৰ যেটো কম্বিনেশন আছে এণ্ড যিখন মেটালিক ৰেড লঞ্চ হৈছে ৰিসেন্টলি সো সেই দুখন মানে লো ৰেঞ্জত আহে সো যিখন মেটালিক ৰেড আছে সো সেইখনৰ মই ৰিভিউ মানে দিবলৈ ট্ৰাই কৰিম নেক্সট কেইদিন মানৰ ভিতৰত সো মানে মোৰ ওচৰৰ যিখন ডিলাৰ আছে যিখন শ্বৰুম আছে মানে পাঠশালাত সো সেইখনত মানে মেটালিক ৰেড কালাৰটো বৰ্তমান অহা নাই সো যেতিয়া আহিব তেতিয়া মানে মই বনাই আপোনালোকক ৰিভিউ দি দিম এণ্ড ৱাক আৰাউণ্ড পাই যাব লগতে প্ৰাইস কিমান প্ৰাইস হয় সেইখনত বৰ্তমান সো সেইবিলাক কৈ দিম তো যিখন ইয়াৰ মানে মিডিয়াম আছে সো সেইখন হল ৰেচিং ব্লু সো ৰেচিং ব্লু খনৰ যেটো প্ৰাইস আছে সেইটো মানে 1,55,700 এণ্ড যিখন আগৰ প্ৰাইস আছিল সো মই আগৰ প্ৰাইসটো ক'বলৈ পাহৰি গৈছিলো সো আগৰ যেটো প্ৰাইস আছিল গ্ৰে এণ্ড মেটালিক ৰেডৰ সো সেইটো হল 1,54,600 এণ্ড এইটো মই 2,500 প্লাস কৰি কৈছো সো ইয়াৰ যিখন টপ এণ্ড ভেৰিয়েন্ট সেইখন হল ব্লেক কালাৰ যিখন মেট ব্লেক কালাৰ হয় সো সেইখনৰ প্ৰাইস হল 1,56,700
এণ্ড বৰ্তমান আমাৰ পাঠশালাত যিটো অণ্ডৰ প্ৰাইচ যাব চ' 1,75,000 আশে-পাশে যাব টপ এণ্ড ভেৰিয়েণ্টটো চ' যিখন ষ্টাৰ্টিং হ'ব সেইখন এৰাউণ্ড 1,71,000 2,000 মানৰ পৰা ষ্টাৰ্ট হ'ব চ' এইখিনি আছিল MT আৰু R15ৰ বিষয়ে চ' এতিয়া কম আমি FZX তো যিখন মানে Yamahaৰ পৰা ৰিচেণ্টলি লঞ্চ হৈছে চ' FZXৰ কথা মই এইকাৰণে কৈ আছোঁ যে FZXৰ মানে যিটো ৱেইট আছিল মানে FZXৰ ৱেইট নাছিল চ' যিখন মানে ৱেইট আছিল সেইখন হ'ল XSR 155 চ' XSR 155 Yamahaই লঞ্চ নকৰিলে ইণ্ডিয়াত কাৰণ মানে প্ৰাইচটো বহুতে হাই হৈ যাব চ' কম প্ৰাইজত মানে এখন মানে ভাল বাইক আনি দিছে চ' FZXখন মানে FZSৰ লগত চিমিলাৰ স্পেচিফিকেশ্যন তো মই স্পেচিফিকেশ্যনখিনি কৈ দিম বৰ্তমান তো পিছত আপোনালোকে মোৰ চেনেলত ৰিভিউ পাই যাব FZX চ' যেতিয়া মোৰ নিয়াৰ ডিলাৰত মানে নিয়াৰ শ্ব'ৰুমত যেতিয়া সেইখন বাইক এভেইলেবল হৈ যায় তো তেতিয়া মই তাৰ ৰিভিউ দি দিম চ' তেতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক এণ্ড বেল আইকনটো প্ৰেছ কৰি অল কৰি ল'ব যাতে আপোনালোকে এনেকুৱা মোৰ সকলো ভিডিঅ'ৰ নটিফিকেশ্যন সকলোতকৈ আগতে পায় চ' মই ভৱিষ্যতে মানে বহুতখিনি ইনফৰ্মেটিভ ভিডিঅ' দিম এই চেনেলটোত চ' মই ভাবিছোঁ যে নেক্সট 3 মাহ মানৰ ভিতৰত মই মট'ব্লগ ষ্টাৰ্ট কৰিম তো আহক এতিয়া ক'ম আমি FZXখনৰ কথা চ' এই বাইকখনৰ মই প্ৰথমে প্ৰাইজিঙৰ কথাটো কৈ লৈছোঁ চ' যিটো প্ৰাইচ পইণ্টত মানে বাইকখন লঞ্চ হৈছে চ' ইয়াৰ যিটো মানে ষ্টাৰ্টিং প্ৰাইচ সেইটো হ'ল 1,16,800 এণ্ড ইয়াৰ যিটো টপ এণ্ড ভেৰিয়েণ্টৰ প্ৰাইচ হ'ব চ' সেইটো হ'ল 1,19,800 চ' এইকেইটা প্ৰাইচ পইণ্টত মানে এই বাইকখন লঞ্চ হ'ব চ' এই বাইকখনত আপোনালোকে 3টা কালাৰ পাই যাব চ' আপোনালোকে স্ক্ৰীণত দেখিব পাৰিছে এই 3টা হ'ল এই বাইকখনৰ কালাৰ চ' এই 3টা কালাৰ পাই যাব চ' কালাৰ অপশ্যন Yamaha আৰু দুটামান দিব পাৰিলে হয় চ' মোৰ বিশ্বাস ভৱিষ্যতে দিব চ' এতিয়া কম আমি বাইকখনৰ ইঞ্জিনৰ কথা তো আপোনালোকে পাব এটা 149cc ছিংগল চিলিণ্ডাৰ 4-ষ্ট্ৰ'ক 2 valve এয়াৰ কুল SOHC BS6 কমপ্লাইন ইঞ্জিন চ' এই ইঞ্জিনটোৰ পৰা যিটো মানে পাৱাৰ পাব সেইটো মানে FZ যিখন আছিল FZ V3 চ' FZ V3ৰ দৰে মানে পাৱাৰ ফিগাৰ এণ্ড টৰ্ক পাই যাব তো যিটো মানে প্ৰাইচ পাব সেইটো মানে FZ V3ৰ দৰে মানে চিমিলাৰ পাব যিখন FZ V3 আছে সেইখনৰ প্ৰাইচ এৰাউণ্ড 1,35,000 মান যায় চ' সেইখনৰ যিমান প্ৰাইচ এইখনৰ মানে ছেইম প্ৰাইচ হ'ব চ' 200 বা 300ৰ ডিফাৰেঞ্চ এটা হ'ব পাৰে চ' সেইটো এটা মানে বহুত ডাঙৰ কথা ন চ' প্ৰাইচ ডিফাৰেঞ্চ আপোনালোকে ইমান নাপাব তো এতিয়া কম আমি বাইকখনত মানে কিছুমান ফিচাৰ্ছৰ কথা যিবিলাক ফিচাৰ্ছ আপোনালোকে পাব চ' ছিংগল চেনেল ABS পাব বাইকখনত এণ্ড ছেইম ব্ৰেক চাইজ পাই যাব যিখন FZ V3ত ব্ৰেকছ আছে চ' সেই ব্ৰেক চাইজ পাই যাব ছেইম চ' লগতে পাব ছিংগল ছিট মানে ইয়াত কোনো ধৰণৰ স্প্লিট ছিট নাপাব FZৰ যিবিলাক টায়াৰ আছে চ' ফ্ৰণ্ট এণ্ড ৰিয়াৰ চ' ছেইম টায়াৰ চাইজ পাই যাব এইখন বাইকতো এণ্ড নিউ LED হেডলাইট পাব ফ্ৰণ্টত আপোনালোকে ৰাউণ্ড শেপৰ এটা হেডলাইট পাই যাব এণ্ড যিটো অলপ ইউনিক ষ্টাইল হেডলাইট হয় চ' LED DRL পাব ৰাউণ্ড শেপৰ চ' যিখন মানে হাছবাৰ্ণাৰ আছে চ' তেনেকুৱা LED DRL পাই যাব লগতে বাল্ব ইণ্ডিকেটৰ পাব যদি আপোনালোকে LED ইণ্ডিকেটৰ ল'ব বিচাৰে এচেছৰিজৰ ৰূপত ল'ব পাৰে তো লগতে পাব LED টেইল লাইট চ' ইউনিক ষ্টাইলৰ টেইল লাইট হয় চ' লগতে পাব ব্লুটুথ কানেক্টিভিটি যিটো FZ V3ৰ টপ এণ্ড ভেৰিয়েণ্টতো আছিল চ' এইখনতো আপোনালোকে ব্লুটুথ কানেক্টিভিটি পাই যাব ত' যিসকল মানে সিহঁতৰ কাষ্টমাৰ আছে তো সেইসকলক মানে নতুন এটা অপশ্যন দি দিছে FZX লঞ্চ কৰিছে আপোনালোকে FZX মানে ল'ব ক্লাছিক আৰু ৰেট্ৰ' লুকৰ কম্বিনেশ্যন হয় FZXখন চ' আপোনালোকে ল'ব পাৰে Yamahaৰ ফালৰ পৰা আৰু এটা নিউজ আহিছে MT15ৰ যিখন মানে নেক্সট আপডেট আহিব নেক্সট যিটো মানে আপডেট দিব চ' 2021ৰ লাষ্ট বা 2022ৰ ফাৰ্ষ্টত এটা আপডেট আহিব পাৰে MT15ৰ চ' সেই আপডেটটো হ'ল যে মানে MT15খন মানে ডুৱেল চেনেল ABSৰ সৈতে আহিব চ' বৰ্তমান MT15খনৰ ফ্ৰণ্টতে ABS আছে মানে ছিংগল চেনেল ABS আছে চ' MT15ৰ যিটো মানে আইচ ফ্ল' ভাৰ্মিলন কালাৰ আছে তো সেইটোৰ মই ৰিভিউ অতি সোনকালে দি দিম চ' আজিৰ ভিডিঅ'টোত এইখিনিয়ে যদি ভিডিঅ'টো চাই কিবা ইনফৰ্মেটিভ লাগিছে যে আপোনাৰ কিবা হেল্প হৈছে তো ভিডিঅ'টো লাইক কৰক চেনেলটো ছাবস্ক্ৰাইব কৰি লওক লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি যাতে আপোনালোকে মোৰ এনেকুৱা ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ সকলোতকৈ আগতে পায় চ' মই মনজিত আপোনালোকক লগ পাম আকৌ এটি নতুন বাইক ৰিলেটেড ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই